নমস্কাৰ আপোনালোকক পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আমি ভোগালীৰ ধেমালি নামেৰে এটি অনুষ্ঠান প্ৰতি বছৰে শিশুৰ পৰা বৃদ্ধলৈকে অনুষ্ঠিত কৰোঁ আৰু এই অনুষ্ঠানটো সম্পূৰ্ণ অনুষ্ঠানটো আমি লিংকত দিছোঁ আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো উপভোগ কৰিব পাৰিব আৰু কিছু ব্যতিক্ৰমী অনুষ্ঠান আৰু তাৰ মাজতে এটি বিশেষ অনুষ্ঠান টম এণ্ড জেৰী আৰু এই অনুষ্ঠানটো যদি এজন মানুহে কোনো দিনাই হাঁহি পোৱা নাই সেই মানুহজনৰ পেটৰ নাৰী ছিগি যোৱাকৈ হাঁহি উঠিব অনুষ্ঠানটো চোৱাৰ পিছত মই কথাটো কৈ দিছোঁ যে টমেও জেৰীক খুব ভাল পায় জেৰীয়েও টমক খুব ভাল পায় ইমানেই বেছি ভাল পায় ইটোৱে সিটোক মানে সীমাহীন ভাল পায় কিন্তু টমেও জেৰীক শান্তিত থাকিবলৈ নিদিয়ে আৰু জেৰীয়েও টমক শান্তিত থাকিবলৈ নিদিয়ে এই অনুষ্ঠানটো আমি কেনেধৰণে আয়োজন কৰিছোঁ আপোনালোকে চাওকচোন আৰু হাঁহিব ইমানেই হাঁহি উঠিব আপোনালোকে চাওকচোন অনুষ্ঠানটো আহক কিন্তু টমে জেৰীক শান্তিত থাকিবলৈ নিদিয়ে আৰু জেৰীয়েও টমক শান্তিত থাকিবলৈ